ভোগালী বিহুৰ নতুন গান এটা শুনিল হয় জুবিন দাৰ কণ্ঠত, কিন্তু তেওঁ আজি নাই। চুঙাত দিয়া গাহৰি, এই যে চুঙাটো দেখিছে, এই চুঙাটোত আছে গাহৰিয়ে। এই চুঙাত দিয়া গাহৰি হ'ব এইটো। এটিত ভৰাইছোঁ, এইখিনি চুঙাত দিয়া ভাপত দিয়া খাম গাহৰি। এইটো গাহৰি, ইয়াৰ ভিতৰত গাহৰি আছে। গাহৰিটো এতিয়া বাঁহৰ চুঙাত ভৰাই দিছোঁ ধুনীয়াকৈ। গাহৰিটো ধুনীয়াকৈ সৰু সৰুকৈ কুটিছোঁ, কুটি লৈ তাত আপোনাৰ নিমখ, হালধি, কেঁচা মিঠাতেল, মছলা যিখিনি মাংসত দিয়া যায় চিম্পুল, সেইখিনি দিছোঁ। দি ধুনীয়াকৈ মেৰিনেট কৰিছোঁ, কৰি লৈ চুঙাটোত ভৰাইছোঁ। চুঙাত ভৰোৱাৰ লগে লগে কিন্তু জুইত দিয়া নাই, অকণমান সময় থাকিবলৈ দিছোঁ। আধা ঘণ্টামান চুঙাটোত থাকিবলৈ দিছোঁ, ভিতৰত সোমাই এনেকৈ ধুনীয়াকৈ সাপৰটো মাৰি দিছোঁ কলপাতেৰে, তেনেকৈ থাকিবলৈ দিছিলোঁ। ভিতৰত যেন মিক্স হৈ যায়, মেৰিনেট কৰা যিখিনি বস্তু আছে মাংসৰ লগত মিক্স হৈ যায়। মিক্স হ'বৰ কাৰণে তাতে যিখিনি মছলা দিছোঁ সেইখিনি মই মিক্স হ'বলৈ দিছোঁ। আৰু কেনেকুৱা হয় পিছত দেখাম খোলাই, আপোনালোকক খুলি দেখাই আছোঁ মই। অসুবিধা হৈছে কাৰণ এতিয়া ধৰক ৰাতিৰ কথা, লাইটৰ ইমান ব্যৱস্থা নাই, আৰু মই ইমান মানে কি ডাঙৰ ইউটিউবাৰ দৰে এনেকৈ লাইটৰ ব্যৱস্থা কৰা নাই। ঘৰৰ ওপৰতে, ঘৰতো কৰা নাই, বাহিৰত কৰিছোঁ। এটা সামান্য লাইট এটা আছে, লাইটটোত যিটো পোহৰত আপোনালোকে দেখিছে তেনেকৈ দেখাইছোঁ। গতিকে আপোনালোকে ক্লিয়াৰ নেদেখিব পাৰে, হয়তো অলপ পোহৰটো ভাল নহ'লে পিকচাৰ কোৱালিটি ভাল নহয়। গতিকে তথাপিতো আৰু যেনেকৈ পাৰিছোঁ দেখাইছোঁ। আৰু এতিয়া এইটো সেকিবলৈ দিছোঁ ইয়াতে। সিজিবলৈ অকণমান সময় লাগিব, কিন্তু ইমান সময়তো দেখাব নোৱাৰোঁ, শ্বৰ্টকৈ বনাইছোঁ। গতিকে সিজি যোৱাৰ পিছত দেখাম আপোনালোক খুলি বস্তুটো কেনেকুৱা দেখি। শব্দ এটা আহিছে, বুলি এটা শব্দ আহিছে, মানে ভিতৰত বইল হ'ব ধৰিছে, পাছত ভাপ পাই ভাপত সিজিবলৈ ধৰিছে। এইটো সিজি আছে ধুনীয়াকৈ। কিন্তু আপোনালোকক এটা কথা কওঁ, আজি মাঘ বিহুৰ সময়, গাঁৱত, চবৰে গাঁৱত, যিমানবিলাক অসমৰ গাঁও আছে, গাঁৱত চবতে এতিয়া উখল মাখল পৰিৱেশ এটা, বিহু গান বাজি আছে। আপোনালোকে হয়তো মোবাইলত ৰেকৰ্ডিঙত নুশুনিব পাৰে গানটো, কিন্তু তেতিয়া আমাৰ মোৰ ঘৰৰ চাৰিওফালে বিহু গান ৰজন জনাই আছে একদম। আৰু তাত কেৱল এটাই কণ্ঠ, জুবিন গাৰ্গৰ কণ্ঠ চাৰিওফালৰ পৰা এনেকৈ একদম বাজি আছে। ভেৰাইটিছ, কোনোবাই যদি জানমণি বজাইছে, কোনোবাই অঞ্জনা বজাইছে, কোনোবাই বহুত কিবা কিবি বজাইছে, বিহু গান জুবিনদাৰ বজাইছে। মনটোৱে বেয়া লাগি গৈছে, মানুহজন আজি নাই। তেওঁ যদি আজি থাকিলে হয়, জুবিন গাৰ্গৰ আজি এটা নতুন গান আহিলে হয়, বিহুগীত। আজি হয়তো এটা ভোগালী বিহুৰ নতুন গান এটা শুনিল হয় জুবিন দাৰ কণ্ঠত, কিন্তু তেওঁ আজি নাই। একো নাই, তথাপিতো এতিয়াও মানুহৰ মৰম এইটো, যাক ভাল পায় সঁচাকৈ অন্তৰৰ পৰা ভাল পায়। মানুহজন নাই যদিও আজি বেলেগৰ কণ্ঠত মই আমাৰ ওচৰত যিমানখিনি গান বাজি আছে, বেলেগৰ কাৰো গান শুনাই নাই, কেৱল জুবিনদাৰ গানেই শুনিছোঁ, জুবিনদাৰ বিহু গান শুনিছোঁ কেৱল। बादल गुजर क्या था कैसे जैसे पूरा गौरिया
Baru